নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো হৈছে ভাৰতীয় কেইটামান বিশেষ বঁটা আৰু সন্মানীয় পুৰস্কাৰ। ভাৰত ৰত্ন আমাৰ দেশে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। কেৱল আমাৰ দেশৰ ব্যক্তিকে নহয়, বিদেশী ব্যক্তি যেনে খান আব্দুল গফৰ খান, পাকিস্তানৰ নেলছন মাণ্ডেলা আদিকো এই সন্মানেৰে ভূষিত কৰা হৈছে। 1954 চনত প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন প্ৰদান কৰা হয়। সেই বছৰ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু চন্দ্ৰশেখৰ ভেংকট ৰমনক এই পুৰস্কাৰ যচা হৈছিল। পদ্ম সন্মান সাহিত্য, সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, মানৱ সেৱা আদি দিশত খ্যাতি অৰ্জন কৰা আৰু বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক ভাৰত চৰকাৰে পদ্ম সন্মান প্ৰদান কৰে। 3 ধৰণৰ পদ্ম সন্মান দিয়া হয়: পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। ইয়াৰ ভিতৰত পদ্মবিভূষণ হ'ল পদ্ম সন্মান সমূহৰ ভিতৰত এই সন্মান শীৰ্ষস্থানীয়। এই সন্মান পোৱা সকলক যিটো স্মাৰক দিয়া হয় সেইটো ঘূৰণীয়া এটা ট্ৰফি। ইয়াৰ মাজতো সোণৰ বগা পাত চৰোৱা 4টা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফুলে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকিত কৰা হয়। পদ্মভূষণ সন্মান পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান দ্বিতীয় স্থানত। ইয়াৰ স্মাৰকটো পদ্মবিভূষণৰ দিয়াটোৰ দৰেই, কেৱল তাৰ পদুম ফুলটোৰ প্ৰতীকটো 3টা পাহি আছে। 3 নম্বৰৰ সন্মানটো হ'ল পদ্মশ্ৰী। পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানৰ। ইয়াৰ স্মাৰকটো পদুম ফুলৰ যিটো প্ৰতীক আছে তাৰ পাহি 5টা। এই 3 প্ৰকাৰৰ স্মাৰক গুলপীয়া ৰিবনৰ সহায়ত প্ৰাপকজনৰ বুকুত আঁৰি দিয়া হয়। 1954 চনৰ পৰা পদ্ম সন্মান প্ৰদান কৰি অহা হৈছে। অৱশ্যে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে 1977 চনৰ আগষ্ট মাহৰ পৰাই 1980 চনৰ জানুৱাৰীলৈকে এই ন্যায়ালয়ৰ এটা গোচৰৰ বাবে 1993 চনৰ পৰা 1997 চনলৈকে এই সন্মান প্ৰদান কৰা হোৱা নাছিল। এক বিশেষ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই সন্মানসমূহ প্ৰদান কৰে। জ্ঞানপীঠ বঁটা ভাৰতীয় জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান। ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ 8ম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ সকলো ভাষাৰ সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা বিশেষত সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। সাহিত্য একাডেমী বঁটা ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ উৎকৰ্ষ আৰু বিকাশত উদগতি যোগোৱাৰ অৰ্থে সাহিত্য একাডেমীয়ে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰে। একাডেমীয়ে তেওঁলোকৰ দ্বাৰা স্বীকৃতি 22টা ভাষাৰ একাডেমীয়ে বঁটা আগবঢ়ায়। 1955 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাৰ অৰ্থ মূল্য 40,000 টকা আৰু এখন তাম্ৰপত্ৰ। মূল ভাষাৰ ওপৰত অনুদিত গ্ৰন্থৰ বাবেও সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়। সংগীত নাটক একাডেমী বঁটা সংগীত, নাটক, নৃত্য আদি বিভিন্ন বিষয়ত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে
এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ মূল্য 50,000 টকা। ললিত কলা একাডেমী বঁটা ভাৰতীয় চিত্ৰকলা, ভাস্কৰ্য আদিত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ব্যক্তি ভাৰতৰ ললিত কলা একাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰে। শান্তিস্বৰূপ ভাটনগৰ বঁটা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, জীৱ বিজ্ঞান আদি বিষয়ৰ বৈজ্ঞানিক গৱেষণাত দেখুওৱা কৃতিত্বৰ বাবে এই বঁটা প্ৰদান কৰা হয়। 1957 চনৰ পৰা শান্তিস্বৰূপ ভাটনগৰ বঁটা প্ৰদান কৰি অহা হৈছে। ভাৰতেন্দু বঁটা 1983 চনৰ পৰা ভাৰত চৰকাৰে সাংবাদিকতা, প্ৰদৰ্শন, প্ৰচাৰ আদি ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ভাৰতেন্দু বঁটা আগবঢ়াইছে। প্ৰথম অৱস্থাত এই বঁটা হিন্দী ভাষাৰ লিখনিৰ ক্ষেত্ৰতহে আগবঢ়োৱা হৈছিল। ইন্দিৰা গান্ধী শান্তি পুৰস্কাৰ আন্তৰ্জাতিক বুজাপৰা, অৰ্থনৈতিক সহযোগিতা বৃদ্ধিত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তি বা সংস্থাক ইন্দিৰা গান্ধী পুৰস্কাৰ আগবঢ়োৱা হয়। এই বঁটাত আছে 25 লাখ টকা। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংহতি বঁটা ভাষা, ধৰ্ম, জাতি নিৰ্বিশেষে ৰাষ্ট্ৰীয় সংহতি আৰু বুজাপৰা অৰ্থে কাম কৰা ব্যক্তি বা সংস্থাক ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংহতি বঁটা আগবঢ়োৱা হয়। এই বঁটাত আছে 1,51,000 টকা আৰু এখন প্ৰশস্তি পত্ৰ। অৰ্জুন বঁটা ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশিষ্ট সফলতাৰ বাবে অৰ্জুন বঁটা আগবঢ়োৱা হয়। এই বঁটাত আছে 3 লাখ টকা আৰু মহাবীৰ অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি। 1961 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। দ্ৰোণাচাৰ্য বঁটা খেলুৱৈৰ প্ৰশিক্ষকসকলক প্ৰদান কৰা এই বঁটাত আছে 3 লাখ টকা আৰু এটা ট্ৰফি। 1985 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে এনেধৰণৰ ভিডিঅ' আমি পুনৰ আপোনালোকলৈ লৈ আহিব পাৰোঁ। ধন্যবাদ।